গাইজ মই আহি আছোঁ দেউতাৰ ওচৰত। আমাৰ দেউতাই এবাৰ মানে পথাৰত প্ৰথমবাৰৰ কাৰণে এনেকুৱা খেতি কৰিছে। আগতে বাৰীতে ঘৰৰ বাৰীতে কৰে আৰু কিবাকিবি, কিন্তু এইবাৰ ইয়াত কৰিছে আৰু মই আজিলৈকে চাব অহা নাই। তেওঁ সদায় কৈ থাকে যে চাব যোৱা নাই, ইমান কষ্টকৈ কৰিছোঁ। তো মই আহিছোঁ, লগতে ভিডিঅ' এটাও বনাইছোঁ, কাৰণ আমাৰ দেউতাই ভিডিঅ' বনালে বহুত ভাল পায়, কিন্তু মই বনোৱা নহয়। বলক এতিয়া দেখাওঁগৈ। সেইফালে তেওঁ কৰি আছে কাম, মানে ইয়াত যে খেতিটো কৰিছে নন ষ্টপ, নিজৰ অকল ইয়াতে লাগি থাকে, ইয়াৰ কামতে লাগি থাকে ঘৰতকৈ বেছি। এইফালে পূৰা আলু খেতি দেখিছে, কিন্তু মই আজিহে আহি পাইছোঁ ইয়াত। বা বহুত কৰিছাচোন। হা আলু এইটো কি বা, এনে বুলি নাভাবোঁ, মই আকৌ ভবা নাই নহয় ইমান ডাঙৰকৈ এনেকুৱাকৈ কৰিছা বুলি। আৰু ইয়াত পানী মানে বৰষুণ নোহোৱাৰ কাৰণে পানী নোহোৱা হৈ গৈছিলে। তাৰপিছত তেওঁ পানীও খান্দি পিনি উলিয়াই পিনি দিছে। চাব দেই, সেইটো দেখাই দিওঁ আৰু বেলেগ খেতি কৰিছে দেই এইবাৰ। দেখিছে নহয়, ইয়াত পানী খান্দি কিমান কষ্ট, এনেই অযথা কামবোৰ কৰিছে মানে আৰু। তাৰপৰা কালি বৰষুণে দি দিলে। এনেই এইটো ইমান ডাঙৰকৈ কষ্ট কৰি খান্দি পানী উলিয়াই পিনি ইয়াত পানী দিছে। বা এইবাৰ খেতি মানে বহুত বঢ়িয়া হ'ব ন? বঢ়িয়া হ'ব না, পানী নহ'লে হৈ যাব আৰু খেতি। কৃষ্ণ। আৰু এয়া হৈ গ'ল মূলা ন? মূলা, এইবোৰ মূলা পাচলি, এয়া ৰঙালাও, হেভি খেতি আৰু। চব ৰঙালাও, মিক্স চব্জি দেখাই দিছোঁ আৰু আপোনালোকক। এইটো থাকিও যাব, খেতি যে কৰিছে তেনেকৈ বুলি। এতিয়া ঘৰলৈ যাবানে নোযোৱা? অঁ, আমাৰ সেইফালে ধান আছে, সেইফালে।